কিয়নো আমাৰ ওপৰত ষড়যন্ত্ৰ ৰচিত হৈছে, আমাক আজি ষড়যন্ত্ৰ বলি বনাইছে। আপোনালোকে জানে ইতিমধ্যে আমি 2015 চনৰ পৰা NRC ফিল-আপ কৰি জমা দিছিলোঁ, কিন্তু বাকী প্ৰকাৰে চৰকাৰে টাৰ্গেট মিলাই 40 লাখৰ টাৰ্গেট মিলাই আজি হাঁহি আছে। আজি 40 লাখক নাম অন্তৰ্ভুক্ত কৰাৰ সলনি আজি আমাক বাকী প্ৰকাৰে 5 নথি কৰ্তন কৰি আমাক আজি বলিৰ পতা সজাবলৈ গৈ আছে। আমি এইটো কেতিয়াও মানি নলওঁ, আমি এইটো কেতিয়াও মানি নলওঁ। AMSU never accept it because we are original citizen of Assam. আমি অসমত জন্ম হৈছোঁ, অসম আমাৰ জন্মভূমি, অসমতে আমি ডাঙৰ দীঘল হৈছোঁ। আমাক অসমৰ পৰা খেদিবলৈ বিচাৰিছে এই অসম চৰকাৰ হুঁচিয়াৰ। আমাক অসমৰ পৰা খেদি নিদিব। আমি অসমতে ডাঙৰ দীঘল হৈছোঁ, আমি অসমৰে বাসিন্দা। আপোনালোকে সুস্থভাৱে NRCটো গঢ়ি তোলক। NRC আমাক লাগিব, NRC আমাৰ প্ৰাপ্য। আমাৰ ডকুমেণ্টছ আছে, যাৰ ডকুমেণ্টছ নাই তাক বঞ্চিত কৰক, আমাৰ ক'ব লগা নাই। কিন্তু উপযুক্ত ডকুমেণ্টছ থকাৰ পিছতো কিয় আমাক বলিৰ পতা সজাবলৈ গৈ আছে? আপোনালোকে জানে ইতিমধ্যে NRC থকা এই লিষ্টত থকা 5 নথি ইতিমধ্যে অসম চৰকাৰৰ গ্ৰীণ ছিগনেলত প্ৰতীক হাজৰিকা ডাঙৰীয়াই কৰ্তন কৰিবলৈ মহামান্য উচ্চতম ন্যায়ালয়ত যি এখন লেটাৰ পঠাইছে, এইটোৰ দ্বাৰা আমাৰ সংখ্যালঘুসকলক এক ষড়যন্ত্ৰ বলি পতা সজাইছে। আমি এইটো কেতিয়াও মানি নলওঁ, কাৰণ আপোনালোকে জানে অসম চৰকাৰে টাৰ্গেট লৈছে মুছলমানক ধ্বংস কৰা। আপোনালোকে জানে সুফিয়া খাতুনক ডিটেনশ্যন কেম্পত 2 বছৰ থকাৰ পিছত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰাৰ পিছত মহামান্য সুপ্ৰিম কোৰ্টে তাক খালাস দিছে। কিয় অসম চৰকাৰে তাক 2 বছৰ কোকৰাঝাৰ ডিটেনশ্যন কেম্পত ৰাখিলে? আজি কিয় তাইক সুপ্ৰিম কোৰ্টে খালাস দিব লগা হ'ল? আপোনালোকে কিয় মুছলমানক ষড়যন্ত্ৰ কৰি আছে? মানসিকভাৱে, শাৰীৰিকভাৱে, অৰ্থনৈতিকভাৱে দুৰ্বল কিয় কৰি আছে? আপোনালোকে জানে আমাৰ মাত্ৰ জীৱনকাল 60 বছৰ। ভাৰতীয় মানুহ হায়েষ্ট 60 বছৰ জীয়াই থাকিব, আৰু এই 60 বছৰ আমাক সুস্থভাৱে জীয়াই থাকিবলৈ দিয়ক। কিন্তু অসম চৰকাৰে আমাক বিদেশীৰ মিছা অপবাদ দি আমাক কেঞ্চাৰ সদৃশ বেমাৰ দি আমাক